আমাক আজ্ঞা কৰা হৈছে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতৰ দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্ম। আমিও সবাৰে আজ্ঞা শিৰোগত কৰি দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মৰ বিষয়বস্তু আশ্ৰয় কৰিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ। দ্বিতীয় স্কন্ধ শ্ৰীমদ ভাগৱত পদ ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন মংগলাচৰণ। জয় জয় কৃষ্ণ জাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত সুমৰিব নৰ নিৰন্তৰে এক চিত কৃষ্ণ কথা অমৃত পীয়ুষাবধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ৰাম ৰাম ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি ভকতি পৰ শৰীৰত আছে কলিকৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম মুকং কৰোতি বাচা লং পংগুম লংঘয়তে গিৰিম য়ৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম মাধৱম মাধৱম। জগতগুৰু পৰম গুৰু হল শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু জনাই আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ সাৰ উদ্ধাৰ কৰি কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে জীৱ তৰণৰ উপায় গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত আমাক দি থৈ গৈছে সুন্দৰভাৱে। আৰু সেই স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰি কলিৰ মলমতি মনুষ্য আমি এই সংসাৰৰ পৰা পৰম গতি লাভৰ বাবে আমি প্ৰয়াস কৰাটো ভাগৱত ধৰ্মৰ লক্ষণ। আৰু তাকেই গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে। ৰাম ৰাম কিৰাতক চাৰি খাচি গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবাচলে চন্দাল ও আনু পাপী নৰ কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয়
সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় কৃপালু গুৰুজন বস্তুৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জীৱৰ মংগল হোৱাকৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম প্ৰকাশ কৰি থৈ গৈছে। দৰ্শন দিলে কিৰাত কছাৰী খাচী গাৰো মিৰি জবন পংক গোৱাল অসম মুলুক ধোবা যে তুৰুক কুবা চমলেশ চাণ্ডাল। আৰু আজি আমি য'ত এই পৰম মংগল নাম আশ্ৰয় কৰিবৰ বাবে আগবঢ়া হৈছে, এই সমাজখনৰ নাম কৃপালু গুৰুজনাই দি থৈ যোৱা পৰমানন্দ ভকতৰ সমাজ। আপোনাৰ মহামহন্তৰ সমাজভাগীৰ নাম হ'ল মিচিং সমাজ। আৰু কৃপালু গুৰুজন বস্তুৱেও এই মিচিং সমাজৰে এজন ভকতক ঈশ্বৰৰ দাস হিচাপে সমাজত চিনাকি দি থৈ গৈছে। সেইজনাৰ নাম হ'ল পৰমানন্দ। মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই। এনেধৰণে বিভিন্ন জাতি উপজাতিক একত্ৰাপিত কৰি গুৰুজন বস্তুৱে ঈশ্বৰ সেৱা কৰি জীৱন ধন্য কৰাৰ পৰম পথ দৰ্শন কৰাই গৈছে। আৰু আমিও গুৰুজনাৰ সেই আদৰ্শক মান্যতা প্ৰদান কৰি জাত পাতৰ বিচাৰ নকৰি আমি সমস্তজনাই এক দেৱ এক সেও একত বিনে নাইকেও গুৰুজনাৰ এই পৰম সত্যক আশ্ৰয় কৰি যদি জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ সিদ্ধান্ত সেই জীৱতত্বই পৰম পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। আৰু পৰম পুৰুষৰ পূৰ্ণ কৃপা লাভৰ বাবে সেই গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰিবলৈ আমাক যাবৰ বাবে উপদেশ দিছে। সেই স্থানলে নাম হ'ল একান্ত ভকতৰ সংগ। শুনা সভা সদ ছয় নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। পৰিহৰা মানে এৰি পেলোৱা বা ত্যাগ কৰা। আমাৰ শৰীৰটোত থকা ২৪টা তত্ত্ব বা ২৪টা তত্ত্বৰে গঠিত শৰীৰ তত্ত্বত ২৫ নম্বৰ তত্ত্ব পৰমাত্মা কৃষ্ণ তত্ত্ব। হয়তো আপোনালোকৰ মিচিং সমাজভাগীত দৈ পল এনেকুৱা এটা শব্দৰে ঈশ্বৰ পুৰুষৰ নামাকৰণ কৰা হয়। সেইজনা পৰম পুৰুষ ভগৱন্তৰে আমি একো একোজন সন্তান। মাত্ৰ আমি জীৱতত্ত্বই নিজৰ উপস্থিতিৰ উমান দিবৰ বাবে আমি জীৱতত্ত্বই আহি ২৪টা তত্ত্বৰে গঠিত প্ৰকৃতি স্বৰূপে শৰীৰত আমি অৱস্থান কৰি আছো। অৰ্থাৎ মই মানে হ'ল আত্মা। মই মানে শৰীৰ নহয়, মই মানে হ'ল আত্মা বা জীৱতত্ত্ব। সেই আত্মা তত্ত্বই আমি সৰ্বতো প্ৰকাৰে আমাৰ পিতৃ কৃষ্ণ তত্ত্বৰ নাম ব্ৰহ্মক যদি আশ্ৰয় কৰি চলো, তেতিয়াহ'লে সেই সমাজভাগীৰ নাম হ'ল ভকতৰ সমাজ। আৰু সেই ভকতৰ সমাজৰ দ্বাৰাই আমি ভগৱন্তৰ নামক আশ্ৰয় কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিম। আৰু গুৰুজনাই সেইকাৰণে এই পবিত্ৰ গুৰুগৃহ আমাক দি থৈ গৈছে। অ নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়,
নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয় শুনানা জাতি গয়া জ্ঞাতি ঘতে সমন্বয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰ ও নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰ এয়াই হল অসমীয়া জাতিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ গৌৰৱৰ একমাত্ৰ স্থান নামঘৰ আৰু এই নামঘৰ ভাগি আমি কেনেকৈ নিৰ্মাণ কৰিব লাগিব কিমান সুন্দৰভাৱে আমি নামঘৰ ভাগি ৰাখিব লাগিব তাৰ চিন্তাখিনি আমি প্ৰত্যেকজন জ্ঞানী মনুষ্য হিচাপে শিক্ষিত যুৱক হিচাপে মানুহ হিচাপে আমি তাক আশ্ৰয় কৰাটো অতিব প্ৰয়োজন যিহেতু নামঘৰ ভগৱন্তৰ নাম লোৱা স্থান ইয়াত আমি যদি উপস্থিত হওঁ তেতিয়াহ'লে আমি শৌচাচাৰ নীতি নিয়ম আশ্ৰয় কৰি যোৱাটো অতিব প্ৰয়োজন ইয়ালৈ আহোঁতে যদি আমি অখাদ্য গ্ৰহণ কৰোঁ এনেও সমাজত আপোনালোকে জানেই যে আমিও আপোনালোকৰে জোৱাই মানে মিচিং জোৱাই আমি যিগৰাকী কন্যাক বিবাহ কৰাইছো আমাৰ যিগৰাকী সহধৰ্মিনী তেওঁ উপাধি হল মিলি শিৱসাগৰ জিলাৰ দিখৌমুখ থেকেৰাতলৰ ইলাপ্ৰভা মিলি গতিকে আমি আপোনালোকৰ আজ্ঞাতে থাকি কথাখিনি আগবঢ়াবলৈ যাওঁতে জোৱাই হিচাপে আপোনালোকে আমাক ৰৈ যোৱা ভুল ত্ৰুটি অপৰাধ আপোনালোকে ক্ষমা দিব গতিকে আমি সবাৰো শ্ৰীচৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগি নিবেদন কৰা হৈছে এনেও মিচিং সমাজ বুলি ক'লে বাকী সমাজ ব্যৱস্থাৰ ব্যক্তিৰ মানত অকণমান চিন্তাধাৰাৰ পৰা মিচিং সমাজখনক অৱহেলাৰ পাত্ৰ হিচাপে সমাজত অকণমান অৱহেলা কৰা দেখা যায় যিটো আমি স্বচক্ষুৱে দেখা সেইকাৰণে আমি সবাৰো শ্ৰীচৰণত সেৱা নিবেদন কৰা হৈছে যে আমি নামঘৰ ভাগি গুৰুজনাৰ আদৰ্শক কেনেকৈ সমস্ত জ্ঞানী মনুষ্য শিক্ষিত মনুষ্য বা যি সমাজে আমাক অকণমান নিকৃষ্ট যেন ভাৱ দৰ্শন কৰোৱাই সেই সকলৰ মনত আমি কেনেকৈ শুদ্ধ চিন্তা আমাৰ প্ৰতি ভাল ভাৱ আমি আনি দিব পাৰিম তাৰ বাবে আমি প্ৰত্যেককে গুৰুৰ আদৰ্শত নিজকে আগবঢ়াই দিব লাগিব তেতিয়াহে আমি প্ৰত্যেককে মূৰ দাঙি থিয় হ'ব পাৰিম আৰু সৎ সাহসেৰে সমাজত আমি সত্য শুদ্ধ কথাখিনি আগবঢ়াই দিব পাৰিম সেইকাৰণে আমি জোৱাই হিচাপে আপোনালোকৰ চৰণত ব্যক্তিগতভাৱে এই সেৱাভাগি নিবেদন কৰা হৈছে আপোনালোকে অপৰাধ নধৰিব যে ভাগৱত ধৰ্ম ভাগৱত দৰ্শন আমি কেনেকৈ আশ্ৰয় কৰিম আমাক যেতিয়া আগবঢ়াই অনা হৈছিল এইটো এটা খুব সুন্দৰ ব্যৱস্থা কিন্তু আমি সিমানৰ পাত্ৰ নহয় তৎসত্ত্বেও আমাৰ কাষে কাষে আহি থকা হয়তো দুই এজন বাপে আপোনালোকৰ ভাষাত আপং বুলি কয় আৰু আমাৰ আহোমৰ ভাষাত সাজ পানী বুলি কয় বা কোনো কোনো সমাজ ব্যৱস্থাত লাও পানী বুলিও কয় হয়তো দুই এজন বাপে সেই অখাদ্য সেৱন কৰা হৈছিল যিটো আমি নাকেৰে উশাহ লওঁতে গন্ধটো পোৱা গৈছিল সেইকাৰণে আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে যাতে এনেকুৱা মাংগলিক কাৰ্যত আমি তেনেকুৱা অখাদ্য ভক্ষণ কৰি বা গ্ৰহণ কৰি আমি নামঘৰৰ মজিয়ালে ভৱিষ্যতে যাতে আমি যাব লগা নহয় তাৰ প্ৰতি আমি উঠি অহা যুৱকসকলকে মুখ্য কৰি আমাৰ ককাসকলক আপোনালোকেনো তাঁতচি বুলি কয় তাঁত বুলি কয় গতিকে ইয়াই আৰু তাঁতৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে যাতে ভৱিষ্যত প্ৰজন্মক আমি এটি সুন্দৰ পথ দেখুৱাই থৈ যাব পাৰোঁ ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন যে গুৰুজন বস্তুৱে সেইজনা ভগৱন্তৰ দুখানি অভয় চৰণত সেৱা নিবেদন কৰিছে
যে জয় জয় কৃষ্ণদেৱৰ জয়, যাৰ নাম স্মৰণ কৰা মাত্ৰকে জগতৰ মংগল সাধন হয়। যিজনাৰ নাম আশ্ৰয় কৰিলে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি সমস্তবিলাক নকৰাকৈ তাৰ পুণ্যৰ ভাগিদাৰ আমি হ'ব পাৰো। জাগ যোগা দিৰো হৰি নাম মহাফল। সেই মহাফল দিয়া মহানায়ক স্বৰূপ অধ্যক্ষ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ দৰ্শন হেনয় পৰমানন্দ। পৰমানন্দ মানে পৰম যোগ আনন্দ সমান পৰমানন্দ। সেইজনা পৰম আনন্দৰ গৰাকী কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। মাধৱৰ নাম যদি নিৰন্তৰে একচিতে সেই মনুষ্য তোমালোকে আশ্ৰয় কৰা, তেতিয়াহ'লে নিশ্চিত ৰূপত তোমালোকৰ মংগল হ'ব। এই সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশিত হৈছে কেতিয়ালৈকে সেই নাম আশ্ৰয় কৰিম, কেনেকৈ আশ্ৰয় কৰিম। কৃষ্ণ কথা অমৃতক পিউ সাৱধানে, কৰিও যতন যাৱে নতু চাৰে প্ৰাণে। শৰীৰত 25 নম্বৰ তত্ত্ব আত্মা যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱন যাপন কৰিবা। তাকে প্ৰথম স্কন্ধৰ মংগলাচৰণৰ পদবন্ধে গুৰুজনাই কৈছিল, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। যে প্ৰভু ভগৱন্ত ভকতৰ নভাগী ঐশ্বৰ্যৰ গৰাকী, আৰু সেই প্ৰভু ভগৱন্তক আশ্ৰয় কৰা মানে জগতৰ মংগল সাধন হয়। আৰু তাৰ বাবে হয়তো আমি সমস্ত জনাৰে জ্ঞাত, আজি আপোনাসৱৰ মিচিং সমাজৰ ইমান এটি সুন্দৰ বিহু, সেই বিহু ভাগিৰে আমি মোহমতীক আপোনাসৱে বহু দূৰৰ পৰা আদৰি আনিছে পবিত্ৰ গুৰুগৃহলৈ। যি ভাগি বিহু আমাৰ আইগৰাকীয়ে প্ৰায় মুখত গায়ে থাকে, আৰু সেই ভাগি কিন্তু দিখৌমুখৰ থেকেৰা তলত আমি শুনা নাই সেইখিনি, কিন্তু তেৰাই আমাৰ আগত প্ৰায় সেইবিলাক নাম গাই থাকে। আৰু আজি আমি শুনি যথেষ্ট আনন্দিত হৈছো, ভাল লাগিছে যথেষ্ট। আৰু গুৰুজন বস্তুৱে সেই জাতি জনজাতিৰ যি থলুৱা নৃত্য গীত, এই ব্যৱস্থাখিনি যেতিয়া আহোম স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত চোতালৰ পৰা গৈ গছতলৰ পৰা গৈ মঞ্চ পাইছিলগৈ, সেই মঞ্চ বিহুৰ ব্যৱস্থাত গুৰুজন বস্তুৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ শাস্ত্ৰসন্মতে প্ৰত্যেক জাতি জনজাতি উপজাতি সমস্ত আইবাবসকলে যিসকলে কথাটো অনুধাৱন কৰে হৃদয়েৰে, তেৰা সমস্তই এই নিয়মটো পালন কৰে যে হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। অৰ্থাৎ যেতিয়া হুঁচৰি বিহু আৰম্ভ হয়, তেতিয়া গুৰুজনাৰ সেই শাস্ত্ৰসন্মত দৰ্শনক মান্যতা প্ৰদান কৰি বিহু নামশাৰী জোৰা হয়। ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। এনেধৰণে গোবিন্দ মহাপ্ৰভুৰ জয় জয়কাৰ আশ্ৰয় কৰি এঘৰ গৃহস্থীৰ চোতালতে হওক, গছৰ তলতে হওক, বিভিন্ন জাতি জনজাতি আমি মনুষ্য নামৰ জীৱ তত্ত্বই কৃষ্ণ নাম আশ্ৰয় কৰি আমি মাংগলিক এই ব্যৱস্থাটোৰ মাজলৈ সোমাই যাব বিচাৰো। এয়া গুৰুজনাৰ আদৰ্শ। আৰু আজিও আপোনাসৱে সেই নিয়মকে পালন কৰিছে। এয়া হ'ল গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত আপোনাসৱ মিচিং সমাজ। আৰু গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে, অ ঘোৰ কলি যোগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ।
যিহেতু কলিযুগ আমি মানুহ নামৰ জীৱবিধৰ মনটো অতিকে মলেৰে ভৰপূৰ সৰু সৰু কথাতে খুট খাট হাই কাজিয়াবিলাক প্ৰায় থাকে কিবা এটা ক'লেই খং উঠে আদি কলিৰ প্ৰভাৱত আমাৰ এইবিলাক অৱস্থা হৈ থাকে মানুহৰ সেইকাৰণে গুৰুজনে কৈছে যে ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ যাৰ ইচ্ছা আছে হে মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱ তোমালোকে এটা কৰ্মক প্ৰাধান্যতা দিয়া সেই কৰ্মটোৰ নাম হ'ল নাহি মানে নাই আন ধৰ্ম আন নীতি নিয়ম কৰ্ম আছে কেৱল হৰি কীৰ্তন আমাৰ শৰীৰটোত দুখন মুখ আছে এখন হ'ল পচা শৰীৰটোৰ বাবে খাদ্য গ্ৰহণ কৰা এই মুখখন আৰু অন্যখন মুখ হ'ল কাণ নামৰ ইন্দ্ৰিয়খন এই দুখন মুখৰ দ্বাৰা এইখন মুখে তুমি কীৰ্তন কৰা মানে কৃষ্ণ কথা কোৱা আৰু এইখন মুখেৰে তুমি কৃষ্ণ কথা শুনা সেইটোকে কোৱা হৈছে যে নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলেহে যে জীৱৰ মংগল হ'ব ইয়াৰ বাহিৰে জীৱৰ মংগলৰ বাবে দ্বিতীয় এটা পথ গুৰুজন বৈষ্ণৱে আমাক নাই বুলি বাৰে বাৰে সিদ্ধান্ত দি থৈ গৈছে আৰু সেইকাৰণে আমি শৰীৰত আছে কলিকৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ শৰীৰত থকা 24টা তত্ত্বৰ 10টা ইন্দ্ৰিয়ৰ লগত 10টা ৰিপু যোগ হৈ আছে চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ ছাল আদি যি 10টা ইন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় 5টাই কৰ্ম কৰে হাতখনে কাম কৰে ভৰিকেইটাই কাম কৰে মুখখনে কাম কৰে এনেধৰণে 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় কাণখনে শ্ৰৱণ শক্তিটো আশ্ৰয় কৰে সেইকাৰণে সেইটোৰ দ্বাৰা আমাৰ জ্ঞান হয় চকুকেইটাই দেখুৱাই দিয়ে তাৰ পৰা আপুনি মই কিবা এটা জ্ঞান লাভ কৰিব পাৰো ছালৰ দ্বাৰা চিকুট মাৰি দিলে আমি দুখ পাওঁ তাৰ দ্বাৰা আমি কোষবিলাকৰ জৰিয়তে আমি জ্ঞান লাভ কৰিব পাৰো এনেধৰণে 5টা কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম হৈ থাকে সংসাৰখনত 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা জ্ঞান লাভ হৈ আমি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা যিখিনি কৰ্মক ধৰ্ম হিচাপে পালন কৰিবলৈ যাওঁ তাৰ লগত 10টা ৰিপু যোগ হৈ আছে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাশ্চৰ্য আদি আদি এনেকৈ শৰীৰত আছে কলিকৃত যত দুখ যিমান বিলাক অপৰাধ আমাৰ শৰীৰটোৰ ইন্দ্ৰিয় বিলাকৰ দ্বাৰা জ্ঞাতে অজ্ঞাতে হৈ যায় এই সমস্ত অপৰাধৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহলে এটাই উপায় গুচুক মানে নাইকিয়া হৈ যাওক প্ৰথমে কৰা হৰি হৰি ঘোষ ঘোষ মানে ঘোষণা কৰা প্ৰথমে হৰি বা কৃষ্ণ ৰাম বিষ্ণু এই নাম আশ্ৰয় কৰি আগবাঢ়িবলৈ চেষ্টা কৰে সেইকাৰণে আমাক আজি সম্বৰ্ধনা জনাওতেও ঘোষক বাপ জনাই যিজন বাপে আমাক গামোচাখন পিন্ধাইছিল চেলেং চাদৰখন গলত পৰিধান কৰাই দিছিল সেই মুহূৰ্ততে ঘোষক বাপ জনাই মাইক্ৰফোনটো লৈ কৃষ্ণ অ হৰি অ ৰাম এনেধৰণে ভগৱন্তৰ নাম আশ্ৰয় কৰিছিল এয়া শাস্ত্ৰসন্মত মাংগলিক কাৰ্য আৰু গুৰুজন বৈষ্ণৱে এই সমস্তখিনি কথা জীৱৰ মংগলৰ বাবে আগবঢ়ায় ও কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰণী গদতি সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত কোটি কোটি বাৰ হেজাৰ হেজাৰ বাৰ সেৱা নিবেদন কৰি সেইজনাৰে আজ্ঞা শিৰোগত কৰি তেৰাৰে নাম বস্তু জগতৰ মংগলৰ বাবে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে আৰু আগবাঢ়ি দ্বিতীয় স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে
এইৰামে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। দ্বিতীয় স্কন্ধৰ কথা পদবন্ধে আগবঢ়াবলৈ গৈছে। দ্বিতীয় স্কন্ধ আৰম্ভণি হৈছে ৰজা প্ৰশ্নৰ দ্বাৰা। এতিয়া ৰজা কোন? পৰীক্ষিত। গুৰু কোন? শুকদেৱ। প্ৰশ্নটো কি? পদবন্ধে আমাক প্ৰকাশ কৰিব। কিয় প্ৰশ্ন কৰিব লগা হ'ল? পৰীক্ষিত নামৰ আপোনাৰ আমাৰ নিচিনাই এজন হাত ভৰিৰ মানুহ গোটেই পৃথিৱীখনৰ গৰাকী আছিল, ৬১টি ৰজা আছিল। সেই ৰজাজনে মৃগয়া কৰিবলৈ যাওঁতে এজন ব্ৰাহ্মণৰ লগত এটা অপৰাধ কৰ্মত জড়িত হ'ল। ব্ৰাহ্মণৰ ওচৰত অপৰাধ লগালে। অপৰাধটো কি? ভোক পিয়াহত অন্থকণ্ঠ শুকাই হৰিণ খেদি খেদি অৰণ্যৰ মাজত দৌৰি যাওঁতে যাওঁতে শ্ৰমিক নামৰ এজন ব্ৰাহ্মণ ঋষিৰ আশ্ৰমত গৈ উপস্থিত হ'ল আৰু মুনিক পানী খুজিলে, কিন্তু মুনি ধ্যানমগ্ন হৈ থকাৰ বাবে দিম নে নিদিম তাৰ একো সমিধান নিদিলে। তাতে ক্ষত্ৰিয় ৰজা খং উঠিল আৰু ওচৰতে পৰি থকা এটা মৃত সৰ্প মানে মৰা সাপ ধনুৰ আগেৰে আনি মুনিজনৰ গলত পিন্ধাই ঘৰলৈ গুচি আহিল।